দোস্ত মই পল্লৱ পাঠক আৰু এয়া মোৰ নতুন ইউটিউব চেনেল মাটিয়ে মানুহ মই পল্লৱ পাঠক। আৰু আপোনালোকে যদি মই এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে চাইডত থকা ঘণ্টা বটন প্লিজ দবাই দিয়ে। তো দোস্ত আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ হাতত থকা মৰমৰ এণ্ড্ৰইড মোবাইলটো কেতিয়াবা ব্লাষ্ট হ'ব নেকি? তো দোস্ত বলক ভিডিঅ'টো ষ্টাৰ্ট দিওঁ নে কি কয়। তো আপোনালোকৰ লগত থকা বা আপোনালোকে ব্যৱহাৰ কৰি থকা আপোনালোকৰ মৰমৰ এণ্ড্ৰইড মোবাইলটো কেতিয়াবা হ'ব নেকি ব্লাষ্ট? আপোনালোকে হয়তো টিভিতে হওক বা পেপাৰতে হওক বা আপোনালোকৰ ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছআপ এইবোৰত দেখি আহিছে যে কিবা বোলে চাৰ্জত লগাই মোবাইলটো ব্যৱহাৰ কৰি থাকিলে বা গেম খেলি থাকিলে বোলে মোবাইলটো ব্লাষ্ট হৈ যায়। আৰু এই মেছেজবোৰ আপোনালোকে আপোনালোকৰ আত্মীয়ৰ সুৰক্ষাৰ বাবে হয়তো আপোনাৰ আত্মীয়ক শ্বেয়াৰো কৰিছে। তো দোস্ত শুনক, এই মোবাইলবোৰ কেতিয়াও ব্লাষ্ট নহয়। আৰু যিবিলাক মোবাইল ব্লাষ্ট হৈছে এইবিলাকৰ সংখ্যা লাখৰ মাজত এটাহে। আপোনালোকে দেখা এই মোবাইলবোৰ ব্লাষ্ট হোৱাৰ আঁৰত আন কিছুমান কাৰণ থাকিবই লাগিব। কাৰণ মই যিহেতু আন কাৰণ বুলি কৈছোঁ, এই আন কাৰণৰ মাজত হ'ল তেওঁলোকে মোবাইলত হয়তো কিছুমান ডুপ্লিকেট চাৰ্জাৰ বা কিছুমান ডুপ্লিকেট বেটাৰী ব্যৱহাৰ কৰিছিল, সেইবাবেহে এই মোবাইলবোৰ ব্লাষ্ট হৈছে বা ফাটি গৈছে। ডুপ্লিকেট মানে হৈছে যে আপোনালোকে ফুটপাথত যে পায় কম দামত পোৱা চাৰ্জাৰ বেটাৰী আদি যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে এই মোবাইলবোৰ ব্লাষ্ট হ'ব পাৰে। দোস্ত আপোনালোকে যদি ধৰি লওক আপোনালোকে যদি এটা ভিভ'ৰ মোবাইল ব্যৱহাৰ কৰি আছে তেনেহ'লে আপোনালোকে যদি ভিভ'ৰ চাৰ্জাৰ ব্যৱহাৰ নকৰে, যদি ওপৰ চাৰ্জাৰ ব্যৱহাৰ কৰে তেনেহ'লে একো নহয়। কিন্তু যদি আপোনালোকে কোনো এই নাম থকা ব্ৰেণ্ডৰ কোম্পানীৰ চাৰ্জাৰ বা বেটাৰীৰ বাহিৰে যদি আন কোনো ডুপ্লিকেট বা কম দামী চাৰ্জাৰ বা বেটাৰী ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ মোবাইলটোত এই ব্লাষ্ট হোৱাৰ এটা আশংকা থাকে। আৰু এটা কথা দোস্ত, আপোনালোকৰ ওচৰৰ পাজৰে বহুত মানুহবিলাকক কৈছে যে ৰাতি বোলে মোবাইলটো কিবা চাৰ্জ দি থ'লে বোলে মোবাইলটো ব্লাষ্ট হৈ যায়। কি যে কয় নহয় মানুহ। বৰ্তমান সময়ত মানুহবিলাকৰ যি ব্যস্ততা, সেই ব্যস্ততা মানুহবিলাকে ৰাতিপুৱাই কামলৈ ওলাই যায় আৰু ৰাতি আহিয়ে ৰাতি ঘৰ সোমায়। তেতিয়া যদি দেখে যে মোবাইলত চাৰ্জ নাই, তেতিয়া কি মোবাইলটো চাৰ্জত বহাই কি ফুল চাৰ্জ হোৱালৈ গোটেই ৰাতি ৰখি থাকিব নেকি? দোস্ত এইটো একো কথা নাই। আৰু এনেদৰে কোনো মোবাইল ব্লাষ্ট হোৱা আজিলৈ শুনা নাই। আৰু দোস্ত কোনো আপোনালোকে দেখিছে নেকি যে কোনো মোবাইলৰ কভাৰত বা ক'ত এনেকৈ লিখি দিয়া আছে যে এনেদৰে ব্যৱহাৰ কৰিলে আপোনালোকৰ মোবাইলটো ফাটি যাব? কেৱল দোস্ত আপোনালোকে এটাই কথা কওঁ যে আপোনালোকে কোনো গৰম ঠাইত থৈ কেতিয়াও মোবাইলটো চাৰ্জত নিদিব, বা আপোনালোকৰ ধৰক এই খিৰিকীৰে ৰ'দ পৰি আছে আৰু সেই ৰ'দৰ ওপৰত থৈ কেতিয়াও মোবাইলটো চাৰ্জ নিদিব। কাৰণ ইয়াতে কোনো মোবাইল ব্লাষ্ট নহয়, কিন্তু মোবাইলত যোনটো বেটাৰী থাকে সেই বেটাৰীৰ ক্ষমতাটো কমি আহে। আপোনালোকে যে দেখিছে ছ'চিয়েল মিডিয়াৰ ফটোবিলাকত সেই মোবাইলবিলাক কি কাৰণত ব্লাষ্ট হৈছিল এতিয়া আপোনাক মই ক'বলৈ ওলাইছোঁ। তো দোস্ত আপোনালোকে যে এটা কথা জানি থওক যে মোবাইল কোনোদিন ব্লাষ্ট নহয়, ব্লাষ্ট হয় কেৱল সেই মোবাইলত ভিতৰত থকা বেটাৰীটোহে। দোস্ত আপোনালোকে মোবাইলত ব্যৱহাৰ কৰা বেটাৰীটো হৈছে লিথিয়াম আয়নৰ বেটাৰী। এই বেটাৰী ৰখাৰ এই মূল কাৰণ যে এই বেটাৰীয়ে আপোনালোকৰ মোবাইলত বেছিকৈ শক্তি সংৰক্ষণ কৰিব পাৰে। আৰু দোস্ত এই বেটাৰীৰ মাজত দুটা ভাগ থাকে, এটা হৈছে কেথড আৰু এটা হৈছে এনড। আৰু দোস্ত আপোনালোকে যেতিয়া আপোনালোকৰ মৰমৰ এণ্ড্ৰইড মোবাইলটো চাৰ্জত দিয়ে তেতিয়া বেটাৰীৰ মাজত থকা লিথিয়াম আয়নখিনি কেথডৰ পৰা এনডলৈ গতি কৰে। আৰু যেতিয়া আপোনালোকৰ মোবাইলটো ফুল চাৰ্জ হোৱাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব আৰম্ভ কৰিব তেতিয়া আকৌ বেটাৰীৰ মাজত থকা লিথিয়াম আয়নখিনি এনডৰ পৰা কেথডলৈ গতি কৰে। আৰু ইয়াৰ ফলত আপোনালোকৰ যিখিনি চাৰ্জ হয় সেই চাৰ্জখিনি কমি আহে। দোস্ত আৰু এই বেটাৰীটো ভালদৰে চলি থাকিবলৈ বা কেথডৰ আৰু এনডৰ এই দুয়োখিনি লিথিয়াম আয়ন যাতে একেলগ হ'ব নোৱাৰে তাৰে মাজত এখন প্লেট লগোৱা থাকে। আৰু যেতিয়াই এই মাজত থকা প্লেটখন বেয়া হৈ যায় তেতিয়াই দুয়োখিনি লিথিয়াম আয়ন যেতিয়া লগ লাগে তেতিয়া অতি গৰম উৎপন্ন হয়। এই গৰমখিনি উৎপন্ন হোৱাৰ পিছত মানে মোবাইলটো ব্লাষ্ট হৈ যায়। এই প্লেটখন কেতিয়াও এনেকৈ চাৰ্জত লগাই ব্যৱহাৰ কৰি থাকিলে কোনোদিন বেয়া হৈ নাযায়। বহুতে কৈছিল যে চাওমিৰ বোলে মোবাইলবিলাক ব্লাষ্ট হৈ যায়, বা এই আৰু এটা আহিছিল যে গেলাক্সি নোট 7 মোবাইল বোলে সেইটোও বোলে এনেকৈ ব্লাষ্ট হৈ গৈছিল। দোস্ত এইটো কোনো আমাৰ হাতত নাই। য'ত মানে মোবাইলটো বনায় তাৰে পৰাই মানে হঠাৎ কেতিয়াবা এই প্লেটখন মানে বেয়া হৈ আহে আৰু তেতিয়াহে এই মোবাইল ব্লাষ্ট হয়। মই এনে কৈছোঁ যে হঠাৎ কেতিয়াবাহে বেয়া হয়, মানে সদায় নহয় বেয়া। আপোনালোকে সেইদৰে চিন্তা নকৰিব। দোস্ত আজিলৈ ভিডিঅ'টো ইমানে।
তো দোস্ত আজিলৈ ইমানে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু বাজেট থকা গ'ল চিনটো ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই প্ৰায় আপোনালোকৰ এনেকুৱা ভিডিঅ' আনি থাকিম তো দোস্ত আজিলৈ ইমানে জয় আই অসম